हेलो फ्रेंड्स टाइम टू वेस्ट কৰা নাই ডাইৰেক্ট এপটো ওপেন কৰি দিছোঁ ইয়াত আমি সাইন আপ কৰোঁ এতিয়া ঠিক আছে তো নতুন একাউণ্ট বনাম ইয়াত সাইন আপ কৰোঁ ইউজাৰ নেম ইমেইল আইডি মোবাইল নম্বৰ পাছপোৰ্ট কনফাৰ্ম পাছৱৰ্ড আৰু ৰেফাৰটো দিব পাৰে আপোনালোকে আৰু মোৰ এইটো অকণমান হাইড কৰি দিওঁ হা নহ'লে মোবাইল নম্বৰ জিমেইল দিলে যোনে তোনে কল কৰি থাকিব পাৰে ক'ব নোৱাৰিতো কিমান কি আছে মাজে কৰি থাকিব নহ'লে আচ্ছা তো আপোনালোকক মই সাইন আপ কৰি পেলাই দেখাই দি আছোঁ আপোনালোকেও কৰি ল'ব জিমেইল আইডি মোবাইল নম্বৰ পাছপোৰ্ট আৰু ৰেফাৰ কোডটো আপোনালোকে দিব পাৰে নিদিব পাৰে এইটো আপোনালোকৰ কথা তো দিলে ভাল হয় 10 টকা বা 50 টকা ভিতৰত তেনেকৈ পাব পাৰে আপোনালোকে দিলে দিব নিদিলে নাই মানে আপোনালোকৰ লগত কথা আৰু ঠিক আছে মই এপটো আপোনালোকক দেখাই দি আছোঁ তো আমাৰ হৈ গ'ল OTP এটা আহিলে মোবাইল নম্বৰত তো ইয়াৰ এফেক্টিং উইথ প্ৰব্লেম মানে সেইটো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকক কিবা এটা প্ৰব্লেম হৈছে ইয়াত বেলেগ বেংক বা UPI ID চলি আছে ঠিক আছে তো আমাক UPI ID হে লাগে UPI ID ট্ৰান্সফাৰ কৰিম সো এপটো ওপেন কৰিলোঁ ইয়াত আমি ইণ্টাৰফেচ এনেকৈ পাইছোঁ ঠিক আছে লিডাৰ বোৰ্ড ওপেন কৰোঁ ইয়াত মানে ৰেংক 1 2 3 মানে সিহঁতে কিমান পাইছে 20 লাখ হাজাৰ কিমান আছে চাই ল'ব আপোনালোকে এইটো চেঞ্জ হৈ থাকে লিডাৰ নতুন নতুন আহি থাকে প্ৰুফ দিয়া আছে ঠিক আছে এইটো মোৰ প্ৰফাইলত আপোনালোকে চাব পাৰে ঠিক আছে প্ৰফাইলটো দেখিলে তাৰপাছত আপোনালোকক দেখাই দিওঁ এতিয়া কি আছে এপটো মানে এইটো যে দেখাই দি আছোঁ আপোনালোকে স্কিপ নকৰিব মই ইয়াত গেম খেলিও দেখাই দিম লাগিলে ঠিক আছে তাৰপিছত প্লিজ এডিট ইউৰ পে'মেণ্ট ডিটেইলছ তো ইয়াত আছে বেংক আৰু UPI ওপৰত দেখক বেংক আৰু UPI আছে UPI প্ৰেছ কৰিব তাত আপোনালোকৰ UPI নাম্বাৰটো দি দিব আপোনালোকৰ যোনটো UPI ID থাকে ওকে তো মই ইয়াত দি দিওঁ UPI ID টো আপোনালোকক দি পেলাই দেখাই দি আছোঁ ওকে মোৰ UPI ID টো দি পেলাই আপোনালোকে ওপৰত যদি নাম দিয়ে তো নাম দিব পাৰে ঠিক আছে মোৰ নামটো দি দিছোঁ তাৰপিছত সেভৰ অপশ্যনত প্ৰেছ কৰি দিব ঠিক আছে সৰি এটা কল আহিছে মোৰ ফ্ৰেণ্ডৰ সৰি ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকক দেখাই দি আছোঁ দেন বাই কইনছ এণ্টাৰ এমাউণ্ট UPI ID আপোনালোকে ওপৰত দেখাই আছিলে এণ্টাৰ এমাউণ্ট তাত আপোনালোকে কিমান এমাউণ্টত ল'ব সেইটো চাব পাৰে আৰু এইটো গেম মানে অনলাইনত এইটো গেম ঠিক আছে আপোনালোকে সেই যে ওপৰ ফালে দিয়া আছে কাৰ্ডটো সেইটো প্ৰেছ কৰিলে এমাউণ্ট বাঢ়ি যাব মানে আপোনালোকে 20 টকা লগাই খেলে 10 টকা লগাই খেলে মইতো ছাজেষ্ট কৰোঁ আপোনালোকে যিমানটো দিয়ে তাত বনাছত সেইটো লগাই পেলাই খেলক আপোনালোকে ডিপ'জিট নকৰিব বেছি হয়তো 10 টকা বা 20 টকা ডিপ'জিট কৰিব আপোনালোকে কমাই খেলক কিমান নহয় লাভ মানে আপোনালোকে খেলিব পাৰে আপোনালোকে যিমান বিচাৰে তো মইতো কওঁ কমাই খেলক ঠিক আছে ইয়াত যদি 10 টকা বা 20 টকা হাৰি যায় তেতিয়া আপোনালোকে আৰু এপ আছে সেইটোতো খেলিব পাৰে তো ইয়াত মই এটা প্লে ওপেন কৰি দি আছোঁ মানে গেম খেলি দেখাই দি আছোঁ 10 টকা লগাই পেলাই আপোনালোকৰ ওচৰত তো চাই লওক আপোনালোকে তো ঠিক আছে এইটো মানে আপোনালোকক দেখাইছোঁ হা মইতো জিকিবও পাৰোঁ বা হাৰিবও পাৰোঁ এইটো গেৰেণ্টি দিওতো নোৱাৰিম তো আপোনালোকে চাই ল'ব ওপৰত কৈ আছে ইটাৰ ফান এইটো কি নাম তো মোৰ ঠিক আছে ওলাই গ'ল ইয়াত 6 মাৰিলেহে ওলাই হা আৰু আগৰ যিবোৰ গেম দি আছোঁ তাত টাইম দিয়া আছিলে মানে 10 মিনিটত আপোনালোকে গেম খেলি পেলাই শেষ কৰিব লাগে তাত মানে যাৰ যিমান পইণ্ট সি জিকে বেছি পইণ্ট হোৱাটো ইয়াত 2টা প্লেয়াৰ তাত 4টা প্লেয়াৰো খেলিব পাৰিছিলে আগৰ যিবোৰ গেম দেখাইছিলোঁ চাব পাৰে মোৰ চেনেলত গৈ পেলাই আৰু আছে লুডো খেলা কেৰম খেলা ঠিক আছে তো আৰু ভিডিঅ' আনিম মানে টিকটকৰ নিচিনা ভিডিঅ' চাই পেলাই আপোনালোকেও পইচা ইনকাম কৰিব পাৰে যদি লাইকো কৰে তেতিয়াও পইচা পাব কমেণ্ট কৰিলেও পইচা পাব তো মোক খাই দিলে আৰামখোৰ তো চব খাই দিলে একো নাই চক্কা পৰি গ'ল মানে ঘৰত খেলা নিচিনাই হৈ আছে ঠিক আছে ইয়াত মানে খেলিলে পইচা পায় আপোনালোকে ফাল্টু টাইম পাছত খেলিব পাৰে সেইটো কোৱা নাই গোটেই দিনটো এইটো লৈ পেলাই বহি থাকক ফাল্টু যেতিয়া টাইম পাব তেতিয়া খেলিব আপোনালোকে মানে বেছি পইচা লগাই নেখেলিব কমত খেলক বাছি খেলক ঠিক আছে তো এইটো পাৰ্ট টাইম যোনে ষ্টুডেণ্ট বা তেনেকৈ ঘৰত যোনে থাকে টাইম পাছ খেলকো আৰু কিবা এটা পাকো এমাউণ্ট হয় কি নাই
তো আপোনালোকক খেলি দেখাই দি আছোঁ। এইটো যদি পূৰা খেলোঁ তেতিয়াহ'লে মানে লম্বা হৈ যাব, ভিডিঅ'টো লং হৈ যাব, সেইকাৰণে স্কিপ কৰিব লাগিব। চৰি হা, অলপ স্কিপ মানে অলপ মানে প'জ কৰি দিম ভিডিঅ'টো। তো ঠিক আছে, মোৰ 3টা পকিলে, সেইটো ক্লিয়াৰেই হয়, চাই লওক। মই কোনো গেম চেঞ্জ কৰা নাই। তো এইটো বৰ্ড নহয়, বৰ্ড হ'লে সহজ হ'লে হয় খেলিবৰ কাৰণে, বৰ্ডৰ দিমাগ নাথাকে না। তো মই জিকত আছোঁ হা। তো 4 এয়া মোৰ 4টা পকি গ'ল। আহমেদ আহমেদ তো ইয়াত জিকি গ'লোঁ। 18 টকা হৈ গ'ল, 10 টকা আছিলে 18 টকা হৈ গ'ল। ডিপ'জিট কেছৰ পৰা উইনিং এমাউণ্ট চাওঁ ইয়াত এতিয়াও উইথড্ৰ কৰি পেলা হয় কি নাই মোৰ UPI ID। তো কিমান লাগে মানে 5 টকা দি পেলাই পঠাওঁ চাওঁ। তো 5 টকা দিও হয় কি নাই হৈ যা। তো মোৰ বেলেঞ্চটো দেখাই দিওঁ ফোনপে'ত। এইটো মোৰ ফোনপে' 115 টকা আছে। টাইমটো চাই লওক, ওপৰত লিখা আছে 4:47। এইটো মান্থলি লিডাৰ বোৰ্ড ৰেংক 1, এইটো কাম নাই আমাৰ। তো আমাৰ উইথড্ৰহে কৰিব আছিলে না। তো উইথড্ৰ কৰোঁ চাওঁ হয় কি নাই। তো এইটো মোৰ প্ৰফাইলটো চাই লওক। তো অনলাইন ফ্ৰেণ্ডছৰ লগত খেলিলে মানে বেছি খেলিব পাৰি আৰু এইটোত চাউণ্ড বঢ়োৱা কমোৱা কৰিব পাৰি। আৰু এইটো আপোনালোকৰ ইনফো য'ত আছে তাত প্ৰেছ কৰিলে আপোনালোকে পে'মেণ্ট ডিটেইলছ, ৰেফাৰ এণ্ড আৰ্ণ চব পাই যাব। ঠিক আছে, ট্ৰানজেকশ্যন হিষ্টৰী মই মানে উইথড্ৰ কৰিছিলোঁ হা। ইয়াত 100 টকা হ'লেহে মানে উলিয়াব পাৰি, মানে 100 টকা হ'লেহে উলিয়াব পাৰিব আপোনালোকে। ঠিক আছে, এইটো মোৰ UPI ID-টো ঠিকে আছে, এপটো বঢ়িয়া আছে। এইটো ৰেফাৰ কৰিব পাৰিব। এই তলত যোনটো ইনফো আছে তাত প্ৰেছ কৰিলে আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণৰ অপশ্যন আহিব, তাত আপোনালোকে প্ৰেছ কৰি ৰেফাৰ কৰিব পাৰে। তো মই কৰি দেখাইছোঁ, এইটো ৰেফাৰ কোড হয়। আপোনালোকে ইয়াত আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত ৰেফাৰ কৰিব পাৰে, তাহাঁতকো ক'ব এইটো এড কৰিলে পইচা পোৱাই। ফ্ৰী টাইম পাছত বেকাৰ ফ্ৰী ফায়াৰ বা এনেকৈ কিবা কৰি থকাত থাকি এই খেল এক্সট্ৰা পইচাও আহিব পকেটত। ঠিক আছে, তো ষ্টুডেণ্ট চবৰ কাৰণে ভাল, আৰু ঘৰত থকা চবৰ কাৰণে আৰু ইয়াত মানে কইনছ কিনিবও পাৰি আপোনালোকে। মইতো নিকিনিব আপোনালোকে। ঠিক আছে, যিটো দিয়ে সেইটো দিয়ে খেলক। আৰু বহুতো এপ আছে, মোৰ চেনেলটো গৈ পেলাই চাব এবাৰ ভালছে। তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।